हेलो एभ्रिवान नमस्कार सकलोके মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো আৰু মই আজি আপোনালোকক মই পঢ়া ইউনিভাৰ্চিটিখনলৈ লৈ যাম আৰু বৰ্তমান মই গৈ আছো ইউনিভাৰ্চিটি ৰাস্তাত ইউনিভাৰ্চিটিখনলৈ বুলি আৰু মোৰ লগত আপোনালোককো লৈ যাম ইউনিভাৰ্চিটিখনলৈ বুলি তেনেহলে বলকচোন এইখিনিতে ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু আহি মই পাই গলোহি মোৰ ইউনিভাৰ্চিটিখন আৰু এইখনেই হৈছে ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়া আৰু লেফট সাইডে থকা বিল্ডিংটো হৈছে এডমিন য'ত অফিচিয়েল সকলো কামকাজবিলাক হয় আৰু এইখন হৈছে মেইন গেট এতিয়া কনষ্ট্ৰাকচনৰ কাম হৈ আছে মেইন গেটৰ আৰু এতিয়া আমি সোমাই যাম ইউনিভাৰ্চিটিখনৰ ভিতৰ ভাগলৈ ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়া এই ইউনিভাৰ্চিটিখন আছে আসাম আৰু মেঘালয়ৰ বৰ্ডাৰত ষ্টেট হৈছে মেঘালয়া আৰু ডিষ্ট্ৰিক্ট হৈছে ৰিভৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক গোটেই ইউনিভাৰ্চিটি কেম্পাছটো দেখাব নোৱাৰিম কিয়নো মই গৈছিলোঁ কিছু বিশেষ কামৰ বাবে ইউনিভাৰ্চিটিখনলৈ বুলি একেবাৰে কম সময় লৈ সেইবাবে গোটেই কেম্পাছটো মই দেখাব নোৱাৰিম কিন্তু পাছত যদি মই আকৌ ইউনিভাৰ্চিটিলৈ যাব লগা হয় তেতিয়া মই আপোনালোকক গোটেই কেম্পাছটো দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া গৈ আছো এমিনিটিলে এয়া আমি এমিনিটি পালোহি আৰু এইখন হৈছে জেৰক্সৰ দোকান য'ত আমি জেৰক্স পাছপোৰ্ট সাইজ ফটো আৰু যিকোনো এনেকুৱা ধৰণৰ কাম আমি এইখনতে কৰোঁ এয়া হৈছে মোৰ ডিজাৰ্টেশ্যন কপি আৰু এইখন হৈছে আমাৰ কেণ্টিন য'ত আমি ব্ৰেক টাইমত খোৱা লোৱা কৰোঁ আৰু এতিয়া আমি নামি গৈ আছো এডমিনলে কেনেকুৱা লাগিছে ইমান দিনৰ বহুত ভাল লাগিছে এইখন মোৰ মাইগ্ৰেশ্যনখন ভিতৰত আছে মাইগ্ৰেশ্যন নহয় ডিজাৰ্টেশ্যন আমাৰ ইয়াৰ ডিজাৰ্টেশ্যন দে বহুত কষ্টৰ মূৰত ওলাইছে মই কৰিম বেনিয়ে ব্লগ কৰিব বোলে তাতো মই আছোঁ আজি মোৰ ইউনিভাৰ্চিটিত মই মাষ্টাৰ্ছ কৰা ইউনিভাৰ্চিটিত আৰু ইয়াতে আহিছোঁ মই ডিজাৰ্টেশ্যন আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেট ছাবমিট কৰিবৰ কাৰণে এইটো বহুত গহীন কেমেৰাত গহীন ইলে গহীন নহয় আহিবা আকৌ কিবা ব্লগ চগ বনাও নেকি আৰু এইটো হৈছে ইউনিভাৰ্চিটিৰ ATM ইউনিভাৰ্চিটি ATMৰো সুবিধা কৰি দিছে যাতে আমি পইচা পাতি দৰকাৰ হ'লে উলিয়াই ল'ব পাৰোঁ আৰু ছাইডতে আছে কম্পিউটাৰ চেণ্টাৰ আৰু এইটো হৈছে এডমিনলৈ যোৱা ৰাস্তা বেলেগ ফালেও আছে কিন্তু আমি এইফালেদি আহিলোঁ আৰু এইখন হৈছে ফুট ব্ৰিজ আৰু আমাৰ ইউনিভাৰ্চিটিখন আছে মেঘালয়ৰ পাহাৰৰ মাজত চাৰিওফালে পাহাৰ আৰু তাৰ মাজতে আমাৰ ইউনিভাৰ্চিটিখন সেই ইউনিভাৰ্চিটিৰ পৰিৱেশটো খুবেই ভাল লাগে আহি ইয়ালৈ আৰু এইফালেদি দেখি আমাৰ ব্লকটো য'ত মই ক্লাছ কৰিছিলোঁ সেইয়া G ব্লক আৰু H ব্লক আৰু এতিয়া গৈ লওঁ অফিচলৈ
আৰু এতিয়া আমি আহি আছোঁ এমিনিটিৰ ফাৰ্ষ্ট ফ্ল'ৰলৈ কিবা এটা খাই লওঁ বুলি। আৰু এয়া হৈছে এমিনিটিৰ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ভিউটো, আৰু হয়তো হৈছে চি ব্লক য'ত MBA ক্লাছসমূহ হয়। আৰু এইফালে আছে মোৰ লগৰ ছয়নিকা, আৰু এইফালে আছে বেনিফাৰ, আৰু আমি কিবা কিবি অৰ্ডাৰ দিছোঁ খাবৰ কাৰণে। আৰু এতিয়া গৈ আছোঁ মই আমাৰ ব্লকলৈ, মানে আমাৰ ক্লাছৰুমলৈ। আৰু এইটো হৈছে ক্লক টাৱাৰটো, আৰু তাৰ কাষতে আছে জি ব্লক য'ত মই ক্লাছ কৰিছিলোঁ। এইটো ব্লকত ইংলিছ, এডুকেশ্যন, ছ'চিয়েল ৱৰ্ক, ৰুৰেল ডেভেলপমেণ্ট আৰু ছ'চিয়লজি ক্লাছ হয়। আৰু এয়া আমি গৈ আছোঁ এতিয়া। আৰু এইখিনি হৈছে ছ'চিয়েল ৱৰ্ক ডিপাৰ্টমেণ্টৰ ক্লাছৰুমসমূহ য'ত বেচেলাৰ্ছ ডিগ্ৰীখিনিৰ ক্লাছ কৰে। আৰু এই দুটা হৈছে আমাৰ ছ'চিয়েল ৱৰ্ক ডিপাৰ্টমেণ্টৰ অফিচ ৰুম। আৰু এইটো ক্লাছৰুমতে আমি MSW ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেমৰ ক্লাছসমূহ কৰিছিলোঁ। আৰু ইয়াতে বহুত মেমৰিজ সোমাই আছে আমাৰ, আৰু এই ঠাইখিনি বহুত বেছি মিছ কৰিম। আৰু এয়া হৈছে ক্লক টাৱাৰটোৰ ছাইডৰ এৰিয়াখিনি, খুব ধুনীয়াকৈ হৈ আছে। ময়ূৰ চৰাই এজনীও দি দিছে, খুব ধুনীয়া লাগিছে। আৰু সেইখিনিত আমাৰ বাছবিলাক ৰাখে, ইউনিভাৰ্চিটিৰ বাছবিলাক। আৰু এতিয়া আমি ইউনিভাৰ্চিটিৰ পৰা ওলাই গৈ আছোঁ। আৰু এইফালে আছে আমাৰ চেণ্ট্ৰেল অডিটৰিয়াম, যোনটো নৰ্থ ইষ্টৰ ভিতৰত ডাঙৰ বুলি কয় সকলোৱে। আৰু ইয়াতে প্ৰাক্সিনে এৱাৰ্ডো হৈছিলে এইবাৰ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, এণ্ড যদি মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।